নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে আসাম স্পোর্ট ইউটিউব চেনেল। IPL আৰম্ভ হোৱা পাক মুহূৰ্তত দুৰ্দশৰ ফৰ্মত ৰিয়ান পৰাগ। যোৱা নিশা গুৱাহাটী প্ৰিমিয়াৰ লীগৰ এখন মেচত 12টাৰ হৈ খেলি ৰিয়ানে এক প্ৰকাৰ ধুমুহাৰ সৃষ্টি কৰিলে। এটা অভাৰত 5টা ছিক্সাৰ আৰু এটা বাউণ্ডাৰী সহায়ত ৰিয়ানে কৰিলে 36 ৰান। শেষ পৰ্যন্ত 35 বলত 96 ৰান কৰি ইনিংছ সামৰে। ইনিংছটোত আছিল 12টা ছিক্সাৰ আৰু 3টা বাউণ্ডাৰী। 84 ৰান আহিছিল কেৱল বাউণ্ডাৰী আৰু ছিক্সাৰৰ পৰা। এই ইনিংছৰ সহায়ত বাৰ্ডে 78 ৰানৰ হৰাই 91 ইয়াৰ্ছ ক্লাবক। বাৰ্ডৰ 14 সংখ্যক অভাৰ ৰিয়ানে এই তাণ্ডৱ সৃষ্টি কৰে। ৰাজেন্দ্ৰ সিঙৰ অভাৰ প্ৰথম 4 বলত ছিক্সাৰ কোবায়। এতিয়া উপস্থিত দৰ্শকসকলে যুৱৰাজ সিঙৰ দৰে আৰু 2টা ছিক্সাৰ আশা কৰিছিল। অৱশ্যে সেয়া নহলগৈ। পঞ্চম বলৰ বাউণ্ডাৰী সন্তুষ্টি থাকি অন্তিম বলত পুনৰ ছিক্সাৰ কোবায় ৰিয়ান পৰাগে। শেষত 35 বলত 96 ৰান কৰি ৰিয়ান পৰাগ আউট হয়। মাত্ৰ 4 ৰানৰ বাবে শতকৰ পৰা বঞ্চিত হ'ল ৰিয়ান পৰাগ। বন্ধুসকল, ভিডিঅ' চাই কেনে পালে? যদি ভাল পালে লাইক শ্বেয়াৰ কৰিব। অনাগত দিনসমূহত খেল জগতৰ বিভিন্ন বা বাতৰি মই লৈ আহিবলৈ চেষ্টা কৰিম। তেতিয়ালৈ ধন্যবাদ। জয় অসম।